বাস্তুশাস্ত্ৰ অনুসৰি এই 7টা মূৰ্তিয়ে মুকলি কৰে ভাগ্যৰ দুৱাৰ। জানো আহক, ভাৰতৰ প্ৰায় সংখ্যক লোকৰ ঘৰত বহু প্ৰকাৰৰ মূৰ্তি থাকে, যাৰ ভিতৰত কিছুমান বাস্তুশাস্ত্ৰ সন্মত আৰু আন কিছুমান বাস্তুশাস্ত্ৰ অসন্মত। গতিকে আজি বাস্তুশাস্ত্ৰ অনুসৰি এই 10 প্ৰকাৰৰ মূৰ্তি ঘৰত ৰাখি আপোনাৰ ভাগ্য জিলিকাই উঠোৱাৰ লগতে মুকলি কৰক সফলতাৰ দুৱাৰ। গতিকে জানো আহক সেইকেইটা মূৰ্তি কি কি। হাতীৰ মূৰ্তি। আপুনি ঘৰত এটা হাতীৰ মূৰ্তি ৰাখিব পাৰে। এই মূৰ্তিৰ ৰূপ বা পিতলৰ হ'ব লাগে। হাতী হৈছে গৌৰৱৰ প্ৰতীক। শোৱনি কোঠাত পিতলৰ হাতীৰ মূৰ্তি এটা ৰাখিলে স্বামী আৰু পত্নীৰ মাজত মতভেদ নাইকিয়া হয়, আৰু ৰূপৰ হাতী ৰাখিলে সকলো ৰাহুৰ ক্ৰুটি আঁতৰ হয়। ফেংচুইৰ মতে হাতীৰ ছবি বা মূৰ্তি ঘৰত ৰাখিলে ইতিবাচক শক্তিৰ লগতে ধন প্ৰাপ্তিৰ উৎসৰ সৃষ্টি হয়। ইয়াৰ ফলত সম্পদ, সমৃদ্ধি আৰু ঐশ্বৰ্য বৃদ্ধি পায়। ঘোঁৰাৰ মূৰ্তি। ফেংচুইৰ মতে ঘোঁৰাৰ মূৰ্তি ৰাখিলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত প্ৰগতি বৃদ্ধি কৰে। দৌৰি থকা ঘোঁৰা হৈছে গতি, সফলতা আৰু শক্তিৰ প্ৰতীক। ইয়াৰ দ্বাৰা জীৱনত সফলতা লাভ কৰিব পাৰি। ঘোঁৰাৰ মূৰ্তি থকাটোৱে সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰে। যদি চাকৰি আৰু ব্যৱসায়ত কোনো সমস্যা আছে, ঘোঁৰাৰ মূৰ্তি এটা ৰাখিব পাৰে। যদি আপুনি এনে ঘোঁৰাৰ মূৰ্তি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাখে, তেন্তে আপুনি সফলতা লাভ কৰিব। এইটোৱে ঋণাত্মক শক্তিৰ আঁতৰ কৰে আৰু ইতিবাচক শক্তি আৰু মানসিকতাৰ সৃষ্টি কৰে বুলি কোৱা হয়। ফেংচুইৰ মতে ঘৰত ঘোঁৰাৰ মূৰ্তি এটা ৰখাৰ ফলত স্বামী আৰু পত্নীৰ মাজত প্ৰেম বৃদ্ধি হয় আৰু ঘৰত শান্তি আৰু সুখৰ আগমন ঘটে। হাঁহৰ মূৰ্তি। ঘৰৰ অতিথি কোঠাত ৰাজহাঁহৰ যোৰা এটাৰ মূৰ্তি স্থাপন কৰক, যিয়ে ঘৰত অপৰিসীম ধন সমৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰিব আৰু ঘৰত সদায় শান্তি থাকিব। ই বিবাহিত জীৱনতো সম্প্ৰীতি বজাই ৰাখে। কাছ। ঘৰত এটা কাছ ৰাখিলে প্ৰগতিৰ লগতে সম্পদ আৰু সমৃদ্ধিৰ যোগফল সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। ইয়াক ৰাখিলে জীৱনকাল দীঘলীয়া হয় বুলিও বিশ্বাস কৰা হয়। পূব আৰু উত্তৰ দিশত কাছৰ মূৰ্তি স্থাপন কৰাটো সৰ্বোত্তম বুলি ভবা হয়। ইয়াক পাত্ৰ এটাত পানী ভৰাই ড্ৰয়িং ৰুমতো ৰাখিব পাৰি। পিছে কাছৰ মূৰ্তিটো ধাতুৰ হ'ব লাগে, কাঠৰ নহয়। মাছৰ মূৰ্তি। বহুলোকে ঘৰৰ একুৰিয়ামত মাছ পালন কৰে, কিন্তু মাছৰ ব্ৰঞ্জ বা ৰূপৰ মূৰ্তি তৈয়াৰ কৰি ইয়াক ঘৰত ৰখা ভাল বুলি বিশ্বাস কৰা হয়। বাস্তু আৰু ফেংচুই দুয়োৰে মতে মাছৰ মূৰ্তিয়ে ঘৰত সুখ আৰু শান্তি বজাই ৰাখি প্ৰগতিৰ পথ মুকলি কৰে। মাছ হৈছে সুস্বাস্থ্য, সুখ, সমৃদ্ধি, সম্পদ আৰু শক্তিৰ প্ৰতীক। আপুনি মাছৰ মূৰ্তি আপোনাৰ ঘৰৰ উত্তৰ পূব বা পূব দিশত ৰাখিব পাৰে। গৰু পোৱালিৰ মূৰ্তি। বহু লোকৰ ঘৰত কামধেনু গায়ে পোৱালীক গাখীৰ খুৱাই থকাৰ মূৰ্তি ঘৰত ৰখা দেখা যায়। গৰুৰ মূৰ্তি ৰাখিলে মানসিক শান্তিৰ লগতে সন্তান প্ৰাপ্তিও হয় বুলি বিশ্বাস কৰা হয়। ফেংচুইয়ে ইয়াৰ গুৰুত্ব উল্লেখ কৰিছে। অধ্যয়নত মনোযোগ ৰখাৰ বাবে এই মূৰ্তিটো ঘৰত স্থাপন কৰা হয়। ভাটৌৰ মূৰ্তি। বাস্তুৰ মতে শিশুৱে অধ্যয়ন কৰা স্থানত এটা ভাটৌৰ মূৰ্তি বা ভাটৌৰ ছবি ৰাখিব লাগে বা স্থাপন কৰিব লাগে। ঘৰত ভাটৌ পোহাৰ সলনি ভাটৌৰ ছবি বা মূৰ্তি ঘৰত ৰখাটো লাভজনক। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ দিশত ভাটৌৰ ছবি লগোৱাৰ ফলত শিশুসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ আৰু লগতে স্মৃতি শক্তি বৃদ্ধি হয়। ভাটৌ হৈছে প্ৰেম, অনুগত্য, দীৰ্ঘ জীৱন আৰু সৌভাগ্যৰ প্ৰতীক। যদি আপুনি অসুস্থ, হতাশাগ্ৰস্ত, দৰিদ্ৰতা আৰু ঘৰত সুখৰ অভাৱ অনুভৱ কৰে, ঘৰত ভাটৌৰ ছবি বা মূৰ্তি স্থাপন কৰক।